হেল্ল' ছাৰসকল আপোনালোকৰ কাৰণে কেইটামান পেডাগজিৰ ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ কুৱেশ্যনকেইটা ভালকৈ চাই যাব তো প্ৰথম কুৱেশ্যনটো আছিলে এ চাইল্ড ৰাইডছ উইথ হিজ হাৰ লেফ্ট এণ্ড হেণ্ড ইজ দ্য কমফৰ্টেবল ডুইং থিংছ উইথ ইট এজন শিশুৱে যদি তেওঁৰ বা তাইৰ বাওঁ হাতেৰে লিখিবলৈ চেষ্টা কৰে বা বাওঁ হাতেৰে লিখিবলৈ তেওঁ আৰামদায়ক হয় কমফৰ্টেবল হয় তো তেনেক্ষেত্ৰত আপুনি কি কৰিব এলাউ হিজ প্ৰিফাৰেন্স আপুনি তাক সন্মতি দিব মেড টু ৰাইট উইথ দ্য লেফ্ট হেণ্ড তাক তেওঁক বা তাইক আপুনি কি লেফ্ট হাতেৰে লিখিবলৈ উৎসাহ জগাব এণ্ড 3 নম্বৰ আছে চেণ্ড টু চিক মেডিকেল হেল্প আৰু আপুনি মেডিকেললৈ পঠাব তাৰ ট্ৰিটমেণ্টৰ কাৰণে আৰু 4 নম্বৰত আছে ডিছকাছ আৰু তেওঁক ডিছকাছ কৰি দিব তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব এলাউ হিজ প্ৰিফাৰেন্স আপুনি তাক কি কৰিব লাগিব সন্মতি দিব লাগিব তাৰ যিটো ভাল লাগে সেইটো তাক কৰিব দিব লাগিব তো নেক্সট কুৱেশ্যন হৈছে হু ইজ ৰিগাৰ্ডেড এজ দ্য ফাৰ্ষ্ট টিচাৰ অফ এ চাইল্ড তলৰ কোনজন এজন শিশুৰ প্ৰথম টিচাৰ হয় প্ৰথম শিক্ষক হয় বা শিক্ষয়িত্ৰী হয় তো অপশ্যন এত আছে হেডমাষ্টাৰ এজন প্ৰধান শিক্ষক অপশ্যন 2ত আছে টিউটৰ এজন টিউচনী শিক্ষক অপশ্যন 3ত আছে ক্লাছ টিচাৰ এজন ক্লাছৰ শিক্ষক অপশ্যন 4ত আছে মাদাৰ তো ইয়াৰ শুদ্ধ উত্তৰ আপোনালোকে ধৰিব পাৰিছে কিয়নো এজন শিশুৱে প্ৰথম অৱস্থাত এজনী মাকৰ পৰাই শিকে তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন 4 নেক্সট কুৱেশ্যন হৈছে টয় এজ ৰিফাৰ্ছ টু এখন পুতলাৰ সমবয়সী হয় আৰ্লি চাইল্ডহুড বেবিহুড 3 নম্বৰ আছে লেট চাইল্ডহুড আৰু 4 নম্বৰ আছে অল অফ দ্য এবভ এখন পুতলাৰ সমবয়সী কোনটো হয় তো এইটো শুদ্ধ উত্তৰ হ'ব আৰ্লি চাইল্ডহুড কিয়নো প্ৰথম শৈশৱ কালত আমাৰ ল'ৰা ছোৱালীয়ে কি কৰে পুতলাৰ লগত খেলিবলৈ ভাল পায় তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব আৰ্লি চাইল্ডহুড নেক্সট কুৱেশ্যন হৈছে ডেছ ইজ দ্য কেপাচিটি টু একুৱেয়াৰ এণ্ড এপ্লাই নলেজ ইয়াতে শুদ্ধ উত্তৰ হ'ব ইণ্টেলিজেন্স আপোনাৰ যদি বুদ্ধি থাকে এজন ষ্টুডেণ্টে যদি বুদ্ধি কেপাচিটি থাকে তো বুদ্ধিৰ কেপাচিটিৰ সহায়ত কি কৰিব পাৰিব নলেজ একুৱেয়াৰ কৰিব পাৰিব তো ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন 4 ইণ্টেলিজেন্স মনত ৰাখিব নেক্সট কুৱেশ্যন হৈছে ডেছ ইজ দ্য ৰেচিঅ' অফ মেণ্টেল এজ টু দ্য ক্ৰ'নলজিকেল এজ মাল্টিপ্লাইড বাই 100 তো মেণ্টেল এজৰ এইটো কোনটো উত্তৰ হ'ব অপশ্যন 2 ইণ্টেলিজেন্স কুইটেণ্ট তো নেক্সট কুৱেশ্যন হৈছে দ্য ইউজ অফ টেকনলজি টু ইনহেন্স লাৰ্ণিং প্ৰচেছ ইজ কল্ড ডেছ ইন এডুকেশ্যন মানে আমি যে টেকনলজিৰ সহায়ত শিশুসকলক টিচিং দিওঁ শিকাওঁ এইটো আমি কি বুলি কওঁ ফৰ এক্সাম্পল আমি মোবাইলৰ সহায়ত কম্পিউটাৰৰ সহায়ত ডেস্কটপৰ সহায়ত আৰু ভাৰ্চুৱেল যোগে আমি বহুত বস্তু শিকাওঁ প্ৰজেক্ট তো এইবিলাক কি বুলি কোৱা হয় ইনফৰমেশ্যন টেকনলজি নে ICT নে IT নে কমিউনিকেশ্যন টেকনলজি তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব ICT আমি ICTৰ সহায়ত শিশুসকলক বিভিন্ন ধৰণৰ শিক্ষা দান কৰোঁ নেক্সট কুৱেশ্যন হৈছে ইন দ্য কেছ অফ লাৰ্ণিং ল অফ ৰিডিনেছ কৰস্পণ্ডেন্স টু যে যেতিয়া শিশুসকলে শিকে তেতিয়া শিকাৰ লগত তলৰ কোনটো মিল আছে অপশ্যন 1ত আছে মটিভেশ্যন অপশ্যন 2ত আছে ষ্টিমুলাছ অপশ্যন 3ত আছে স্কেমা অপশ্যন 4ত আছে ৰিছপন্স তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে মটিভেশ্যন কিয়নো লাৰ্ণিঙৰ লগত মটিভেশ্যন বহুতো মিল আছে মটিভেশ্যন থাকিলেহে এজন শিশু ভালকৈ শিকিব পাৰিব তো মটিভেশ্যন বহুত গুৰুত্বপূৰ্ণ হয় তো নেক্সট কুৱেশ্যন লৈ আগবাঢ়িছোঁ
হাউ এ টিচাৰ শুড বিহেভ উইথ দ্য ষ্টুডেণ্টছ। এজন টিচাৰে, এজন শিক্ষকে এজন ছাত্ৰ বা ছাত্ৰীৰ লগত কেনেকৈ বিহেভ কৰিব লাগে। অপশ্যন 1ত আছে ফাদাৰ লাইক, দেউতাকৰ দৰে। অপশ্যন 2ত আছে ফ্ৰেণ্ড লাইক, বন্ধুৰ দৰে। অপশ্যন 3ত আছে জেনেৰেল, সাধাৰণ। অপশ্যন 4ত আছে ইল্ডাৰ লাইক, মানে ডাঙৰৰ দৰে বা সৰুৰ দৰে। তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন 2, ফ্ৰেণ্ডৰ দৰে, ফ্ৰেণ্ড লাইক। এজন বন্ধুৰ দৰে আচৰণ কৰিব লাগিব শিক্ষকৰ লগত। নেক্সট কুৱেশ্যন হৈছে হুইচ ওৱান অফ দ্য ফলোইং ইজ বেষ্ট সুইটেড ফৰ দ্য ইম'চনেল ডেভেলপমেণ্ট অফ চিলড্ৰেন। তো আৱেগিক উন্নতিকৰণ কৰিবৰ কাৰণে শিশুসকলক তলৰ কোনটো সৰ্বোত্তম হয়, বেষ্ট হয়। তো অপশ্যন 1ত আছে ন' ইনভলভমেণ্ট অফ দ্য টিচাৰ এজ ইট ইজ দ্য টাস্ক অফ দ্য পেৰেণ্টছ। তো এইটোতো নহ'ব, কিয়নো আৱেগিক ডেভেলপমেণ্ট কৰিব হ'লে, ইম'চনেল ডেভেলপমেণ্ট কৰিব হ'লে এখন ভাল ক্লাছৰুম লাগিব। তো 1 নম্বৰটো কেঞ্চেল। 2 নম্বৰ কি আছে, ডেম'ক্ৰেটিক ক্লাছৰুম ইনভাইৰনমেণ্ট, গণতান্ত্ৰিকমূলক শ্ৰেণীকোঠাৰ পৰিৱেশ দিব লাগিব। আৰু 3 নম্বৰ আছে অথৰিটেৰিয়ান ক্লাছৰুম ইনভাইৰনমেণ্ট। আৰু 4 নম্বৰত আছে কণ্ট্ৰলড ক্লাছৰুম ইনভাইৰনমেণ্ট। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন 2, ডেম'ক্ৰেটিক ক্লাছৰুম ইনভাইৰনমেণ্ট। এখন গণতান্ত্ৰিক শ্ৰেণী দিব লাগিব এইটো ইম'চনেল উন্নতি কৰিবৰ কাৰণে। নেক্সট কুৱেশ্যন হৈছে আজিৰ শেষৰতম প্ৰশ্ন, হু ইজ দ্য ফাদাৰ অফ জেনেটিক এপিষ্টেমোলজি। তো ইয়াৰ শুদ্ধ উত্তৰ আপোনালোকে পাৰিবই। তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে পিয়াজেট। পিয়াজে কি